নমস্কাৰ, মই সঞ্জয় দাস আপোনাক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কথা পাতিম আপোনাৰ লগত যে মই ইউটিউবৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছোঁ, কিমানকেইটা চেনেলছ ক্ৰিয়েট কৰিলোঁ, কিমানকেইটা বন্ধ হ'ল, কিয় বন্ধ হ'ল, গোটেইখিনি কথা মই আজি আপোনালোকৰ লগত ডিছকাছ কৰিম। ছেম মিষ্টেক আপোনালোকে নকৰে, ছেম মিষ্টেক নকৰি যাতে আপোনালোকে ভিডিঅ'বিলাক ভালকৈ আপলোড কৰে আৰু যাতে আপোনালোকৰ মোৰ দৰে ভুগিবলগীয়া নহয়। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে তাৰ নিজৰে ছাবস্ক্ৰাইবাৰ নাই, তাৰ নিজৰে ভিউজ নাই, সি আৰু ইউটিউবৰ বিষয়ে আমাক নলেজ দিব আহে। সঁচা মোৰ ছাবস্ক্ৰাইবাৰ নাই, ভিউজ নাই, কিন্তু নলেজ মই বহুতখিনি গেইন কৰিছোঁ। মোৰ নিজৰ নলেজ নহয় এইবিলাক, মই যিমানখিনি চাই মেলি শিকিছোঁ সেই শিকা কথাখিনি আপোনালোকক কওঁ আজি। কাৰণ এনেকৈ ইউটিউবৰ বিষয়ে কোৱা অসমীয়া চেনেল চাগে আমাৰ অসমত নাই চাগে, কাৰণ আজিলৈকে মই অসমীয়া ইউটিউবৰ কাকো কোৱা দেখা নাই যে ইউটিউবত এনেকৈ কৰক ভাল হ'ব, তেনেকৈ কৰক ভাল হ'ব। যিমান দেখিছোঁ চব অসমৰ বাহিৰৰ ইউটিউবাৰবিলাকে বনাই, সিহঁতে মটিভেট কৰি আছে অসমৰ ইউটিউবাৰবিলাকক। অসমৰ বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ যিমানখিনি নতুন চেনেলছ আছে, নতুন ইউটিউবলৈ নতুনকৈ আহিছে, সিহঁতে মটিভেট কৰি আছে, নাকি আমাৰ অসমৰ ইউটিউবাৰবিলাকে। চাওক, আজি প্ৰায় আপোনাৰ 2022, তেতিয়াহ'লে আপোনাৰ ধৰক 7-8 বছৰ আগত, মানে 2016 কথা চাগে, যেতিয়া জিঅ' লঞ্চ হৈছিলে, সেই টাইমতে মই এটা চেনেল বনাইছিলোঁ। চেনেলটো আজিও আছে, কিন্তু একো কামৰ নহয়, কাৰণ তাত মই বহুতখিনি ভিডিঅ' দিলোঁ, কিবা দিলোঁ, একো গ্ৰ'থ নহ'ল। ফাৰ্ষ্ট যিটো ভিডিঅ' দিছিলোঁ সেইটো আপোনাৰ বহুত ভাল ৰেছপঞ্চ পাইছোঁ মই। সেইটো 25,000 ভিউজ আহিছিলে সেইটোৰ পৰা, কিন্তু ছাবস্ক্ৰাইবাৰ একো গেইন নহ'ল। বেক টু বেক মই ভিডিঅ' দি গৈ আছোঁ, কিন্তু একো গ্ৰ'থ নহয়। তাৰপাছত মই নিজকে ভাবিলোঁ আৰু কাম নাই, ইউটিউবত লাগি বেকাৰ টাইম ৱেষ্ট হৈ আছে। তো সেই চেনেলটো সেনেকৈ মই বাদ দি দিলোঁ, আৰু এতিয়া সেই চেনেলটোত ভিডিঅ' আপলোড কৰিলে একো ভিউজ আহিব না কিবা আহিব, একো নাহে। জাষ্ট চেনেলটো মই থৈ দিলোঁ। চেনেলটো মই গুগল একাউণ্টটো ইউটিউব চাবৰ কাৰণে ইউজ কৰোঁ, কিবাকিবি সেইবিলাকত ইউজ কৰি আছোঁ, বাকী বেলেগ কামত একো নাই চেনেলটো। তাৰপাছত আকৌ এটা চেনেল খুলিলোঁ, ভাবিলোঁ কেইদিনমান আকৌ চাওঁ ৰহ বুলি কৰাৰ পিছত সেইটো একো নহ'ল। এইটো মোৰ যে 3 নম্বৰ চেনেলটো হয়, এইটোতো মই ভিডিঅ' দি ৰাখিছোঁ, প্ৰায় প্ৰথম ভিডিঅ'টো চাব আপোনালোকে, 2 বছৰ আগতে দিয়া ভিডিঅ' হয়। সেইটোত অলপ ভাল ৰেছপঞ্চ আছে, 12,000 ভিউজ আছে। সেইটো মণ্টুৱালিৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোতে 12,000 ভিউজ আছে। তাৰ ওপৰত এতিয়া বাকী যিবিলাক দি আছোঁ সেইবিলাকত অহা নাই। কিন্তু মই যিখিনি ভুল আগতে কৰিছিলোঁ, সেই ভুলখিনি মই এই সেই ভিডিঅ'বিলাকত মই ৰিপিট কৰা নাই বাৰু। চাওঁ কি হয়, আপলোড কৰিছোঁহে ৰিচেণ্টলি, চাওঁ কি হয় পাছলৈকে। চেনেলটো বন্ধ কৰা মেইন ৰিজন এইটো নহয় যে মই চেনেলটোত মই ইনকাম কৰিব পৰা নাই, গ্ৰ'থ পোৱা নাই। মই জাষ্ট চেনেলটো বন্ধ কৰাৰ কাৰণ হৈছে কি, মই নিজে নিজক ইমানখিনি কেপেবল বুলি নাভাবোঁ যে মই চেনেলটোত ভিডিঅ' আপলোড কৰি আপোনালোকক কিবা জ্ঞান দিব পাৰিম বা কিবা হেৰি কৰিব পাৰিম, সেইখিনি কেপেবল মই নিজকে নাভাবোঁ। সেইকাৰণে মই নিজকে প্ৰিপেয়াৰ কৰিব পৰা নাছিলোঁ, সেইকাৰণে চেনেলটো মই বন্ধ কৰি দিলোঁ, আকৌ ভিডিঅ' আপলোড কৰা বন্ধ কৰি দিলোঁ। এতিয়া ৰিচেণ্টলি এইটো খুলিছোঁ মই। একচুৱেলি এইটো চেনেলটো খোলা কাৰণ এটাই হয়, একচুৱেলি মোৰ ভাগিনটো যিটো স্মাৰ্ট বয় অপি নামৰ চেনেল এটা খুলিছে, তাৰ খুব ভাল ৰেছপঞ্চ আছে। তাৰ চেনেলটো 1.3 মিলিয়ন ছাবস্ক্ৰাইবাৰ তাৰ হৈ গ'ল। তাক দেখি, মোতকৈ সৰু সি, কিন্তু তাক দেখি মই মটিভেট হৈছোঁ। তাৰ চেনেলৰ লিংক মই দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব পাৰিব। আজি আপোনালোকে যদি অসমৰ কোনোবা এটা ইউটিউবাৰক কয় যে ভাই মোৰ চেনেলটো আপোনালোকে প্ৰমোট কৰি দিয়ক, কোনো নাহে, কোনো প্ৰমোট নকৰে। মই লিখি দিম, কোনো প্ৰমোট নকৰে। সেইবাবে আমি যিবিলাক সৰু ইউটিউবাৰ নতুনকৈ ইউটিউবত নামিছোঁ, আমি ইজনে সিজনক ছাপোৰ্ট কৰি আমি উঠিব লাগিব। সেইকাৰণে আপুনি মোক ছাপোৰ্ট কৰক, মই আপোনালোকক ছাপোৰ্ট কৰিম। এই ভিডিঅ'টো বনোৱা মোৰ মেইন কাৰণ এইটোৱে হৈছে যে যিখিনি ভুল মই কৰিছিলোঁ সেইখিনি ভুল যাতে আপোনালোকে নকৰে। আৰু সেই ভুলবিলাক হৈছে কি, চাওক, আপুনি যদি ভিডিঅ' আপলোড কৰি আছে নহয়, ভিডিঅ'ত মানে আপুনি যিটো টপিকৰ ওপৰত ভিডিঅ'টো আপলোড কৰিছে, ডেছক্ৰিপশ্যনত বা টাইটেলত সদায় সেই টপিকটোৱে মেনশ্যন কৰিব। বাকী আপুনি যদি ভিডিঅ'টো আপলোড কৰিছে, ছাপ'জ মই আজি শ্বিলঙলৈ গৈ আছোঁ, তাত যদি আপুনি দিয়ে টাইটেলত আপুনি শ্বিলঙলৈ ৰাইড বুলি দিছে, ঠিক আছে, কিন্তু টেগত যাতে আপোনালোকে এইবিলাক নিদিয়ে। শ্বিলঙত গৈ পেলাই আপোনালোকে যদি টেগ দিয়ে এনেকুৱা, মই ছিংগাপুৰলৈ গ'লোঁ, মই ছিকিমলৈ গ'লোঁ, এইবিলাক টেগ আপোনালোকে ইউজ নকৰিব। কাৰণ এইবিলাক টেগ ইউজ কৰিলে কি হয়, ইউটিউবে আপোনাৰ ভেৰিফাই কৰে ভিডিঅ'টো, যে এই ভিডিঅ'টোত কণ্টেণ্ট কি আছে আৰু ই টেগ কি দিছে। ভেৰিফাই কৰাৰ পিছত যদি টেগখিনি আপোনাৰ কিবা গণ্ডগোল পায়, সেই ভিডিঅ'টো আপোনালোকৰ এই ভিডিঅ'টো ইউটিউবে ছাজেষ্ট নকৰিবই। তো সেইখিনি ভুল আপোনালোকে নকৰিব। আৰু প্লাছ পাৰিলে থাম্বনেইল যিটো আছে সেইটো অলপ ইণ্টাৰেষ্টিং টাইপৰ বনাব। মানে থাম্বনেইলটো এনেকুৱা বনাব যে থাম্বনেইলটোত অলপমান যাতে মানুহবিলাকে চাই পেলাই ভাবে যে অলপ ছাছপেন্স টাইপৰ বনাব, যাতে ভিডিঅ'টো চাই লাগি যায় কিবাটো আছে এটা ভিডিঅ'। মানে ছাপ'জ আপুনি শ্বিলঙলৈ ফুৰিব গৈছে, তাতে ছাছপেন্সত দিলে যে এটা লাম্বা ৰাইড কৰিছোঁ আমি, চাওক ক'লৈকে ৰাইড কৰিছোঁ, তেনেকুৱা টাইপৰ দিলে হ'ল। আপুনি ডাইৰেক্ট মেনশ্যন কৰি নিদিব যে শ্বিলঙলৈ কৰিছোঁ বুলি। থাম্বনেইলটো এনেকৈ দিব, টাইটেলত মেনশ্যন কৰক ন ডাউট, আপুনি কিন্তু থাম্বনেইলত এনেকৈ দিব। কাৰণ টাইটেল চোৱাৰ আগতে মানুহে থাম্বনেইলটোতে চকু পৰে মানুহৰ। থাম্বনেইলটো ইণ্টাৰেষ্টিং হ'লে আপোনাৰ ভিডিঅ' খুলি চালে আপুনি এটা ভিউজ পাবই। আৰু খুলি চালে মানে ভিডিঅ'টো এনেকুৱা বনাব
যে ভিডিঅ'টো অলপ ছাছপেন্স মানে আগলৈকে চাই থাকক ভিডিঅ'টো এনেকুৱাকৈ বনাওক মানে প্ৰথমতে কিবা এটা কৈ দিব এনেকুৱা শব্দ যে পিছত এনেকুৱা হ'ব পাৰে সেনেকুৱা জাষ্ট এটা চিম্পল ক্লু এটা দি থৈ দিব সেই ক্লুটো থৈ দিলে মানে সেই ক্লুটোলৈ ৰখি 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 মানুহে ভিডিঅ'টো স্কিপো নকৰিব মাজত ক'ৰবাত আপুনি কোৱা কথা এষাৰ মাজতে চাগে আছে ভিডিঅ'টোত সেনেকৈ কৈ থ'ব যাতে গোটেই ভিডিঅ'টো চায় সেনেকৈ হ'লে কি হয় আপোনালোকে ৱাচ টাইম গেইন কৰিলে 1 নম্বৰ কথা ভিউজ পালে 2 নম্বৰ কথা আৰু সি যদি আপোনাৰ ভিডিঅ'টো চাই যদি সি ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব বা লাইকো কৰি দিব চ' ভিডিঅ'বিলাক তেনেকৈ বনাওক আৰু যিখিনি মই কথা ক'লোঁ সেইখিনি আপুনি মানি চলি যদি ইউটিউবত ভিডিঅ'বিলাক আপলোড কৰে নিশ্চয় গ্ৰ'থ হ'ব ময়ো সেইটো মানি চলি আছোঁ এতিয়া চাওঁ কি হয় ৰিচেণ্টলি আপলোড কৰিব ষ্টাৰ্ট কৰিছোঁহে চাই থাকোঁ কেনেকৈ কি হয় এইমাত্ৰ কৈ উঠিলোঁ যে কি ডাঙৰ ইউটিউবাৰক আপুনি প্ৰমোট কৰিবলৈ যদিও কমেণ্টত কয় যে দাদা মোৰ চেনেলটো প্ৰমোট কৰি দিয়ক আপোনাৰ চেনেলটো আপোনাৰ কমেণ্টত না ৰিপ্লাই কৰিব না কি কৰিব না প্ৰমোট কৰিব আপোনাৰ চেনেল নকৰে কোনো পধ্যে নকৰে সিহঁতে অকল সেনেকুৱা টপিক বিচাৰে যিটো টপিকত সিহঁতৰ প্ৰফিট আছে মানে মানুহে যাতে ইণ্টাৰেষ্ট হৈ পেলাই চাই ভিডিঅ'টো সেনেকুৱা টপিক বিচাৰে আপোনাৰ চেনেলটোত প্ৰমোট কৰিবলৈ সিহঁতৰ কিবা বেনিফিট আছে নেকি আপোনাৰ চেনেল প্ৰমোট কৰাতকৈ বেছি সেই যিখিনি টাইম ভিডিঅ'টোৰ যিখিনি টাইমত আপোনাৰ চেনেলটোৰ বিষয়ে ক'ব যে এইটো মোৰ ভাই হয় ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সেই সময়খিনি সিহঁতে কিবা স্পনচাৰশ্বিপ ল'ব সেই স্পনচাৰশ্বিপৰ এই প্ৰডাক্টটোৰ বিষয়ে ক'ব সিহঁতৰ বেনিফিট আছে তাত আপোনাৰ চেনেলটো প্ৰমোট কৰি কি বেনিফিট আছে সেইকাৰণে আপোনাৰ চেনেল ডাঙৰ ইউটিউবাৰক আপোনাৰ চেনেল প্ৰমোট কৰিব কোনো লাভ নাই আপুনি মোৰ চেনেলটো প্ৰমোট কৰক আপোনাৰ চেনেল মই প্ৰমোট কৰিম আমি সৰু ইউটিউবাৰকেইটাই এনেকৈয়ে গ্ৰ' কৰিব লাগিব প্লাছ কণ্টেণ্টৰ ওপৰত আমি বহুত বেছি ফ'কাছ কৰিব লাগিব যিটো এতিয়া আমাৰ হাতত এক্সপেঞ্চিভ কেমেৰাজ নাই একো নাই মোবাইলেদি আমি কৰিব লাগিব মোবাইলেদি আপুনিও কণ্টেণ্ট দিয়ক কোৱালিটি বাৰু ইমান হেৰি নকৰে কিন্তু কণ্টেণ্ট এনেকুৱা দিয়ক যাতে চাই পেলাই মানুহে ইণ্টাৰেষ্ট পায় তো সেনেকৈ কাম কৰক নিশ্চয় আগুৱাই যাব ময়ো আগুৱাই যাম বুলি আশা ৰাখিয়ে এই ভিডিঅ'বিলাক আপলোড কৰি আছোঁ আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে আপুনি মোক আগুৱাই নিয়ক যদি আপোনালোকৰ যদি ভিডিঅ'টো মোৰ কিবাকৈ ৰেংক কৰি যায় আপোনালোকৰ লিংকবিলাক দিব মই আপোনালোকৰ লিংক নিশ্চয় ক্লিক কৰি আপোনালোকৰ চেনেলবিলাকত মই ছাবস্ক্ৰাইব কৰিম গোটেইবিলাকত আপোনালোকে লিংকবিলাক দি দিব মই ছাবস্ক্ৰাইব কৰিম পাৰিলে মোৰ হোৱাটছএপ যিমান মোৰ গ্ৰুপ আছে ষ্টেটাছত মই ৰাখিম আপোনালোকৰ লিংকবিলাক আপুনিও মোৰ লগত চেম তেনেকুৱা কৰিব ইজনে সিজনক ছাপোৰ্ট কৰি আমি সৰু ইউটিউবাৰবিলাকে এদিন ডাঙৰ হ'ব লাগিব আৰু প্লাছ কিছুমান ইউটিউবাৰৰ ভিডিঅ' এনেকুৱা আছে যি ভিডিঅ'বিলাক চাই কিনে ডিম'টিভেট হয় ইউটিউবত ল' ইনকাম ইউটিউবত গ্ৰ'থ নাই এনেকুৱা ভিডিঅ' বহুত পাব আপুনি সেইবিলাক নাচাব গতিকে আপুনি সেইবিলাক ভিডিঅ' চাব যিবিলাকত সৰু ইউটিউবাৰবিলাকক মটিভেট কৰি আছে সেনেকুৱা ভিডিঅ'বিলাক চাব প্ৰমোট কৰাতকৈও চবচে ভাল বস্তু এটা হৈছে কি আপুনি চেনেলটোত নিজে এক্টিভ থাকক ডেইলি কণ্টেণ্ট বনাওক ডেইলি আপলোড দিয়ক কাৰণ যিবিলাক অডিয়েঞ্চ আপোনাৰ লগত অলৰেডি চাওক 10টা হওক 20টা হওক 100টাই নহওক কিয় যিকেইটা ছাবস্ক্ৰাইবাৰ আপোনাৰ লগত লাগি আছে সেইকেইটাই যাতে আপোনাৰ কণ্টেণ্ট ৰেগুলাৰ বেচিছত পাই থাকে পাই থাকিলে কি হ'ব সিহঁতে আপোনাৰ চেনেলটোত সিহঁতেও এক্টিভ থাকিব আপুনি এক্টিভ থাকিব কাৰণ আপুনি আপলোড কৰাৰ লগে লগে চাব যে মানুহজনে আকৌ ভিডিঅ' দিছে কিন্তু আপুনি যদি এটা ভিডিঅ' আজি দিলে নেক্সট 2-3 মাহৰ পিছত দিছে মেবি সেই ইউটিউব গুগল একাউণ্টটো যিটো মানুহে ইউজ কৰি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেই চাগে গুগল একাউণ্টটো নাথাকিবই কিন্তু আপুনি ৰেগুলাৰ থাকিলে যদিও তাৰ গুগল একাউণ্টটো ডিলিট হৈ যায় নতুন এটা গুগল একাউণ্ট লগ ইন কৰিও আপোনাৰ ইউটিউব চেনেলটো বিচাৰি হ'লেও ছাবস্ক্ৰাইব কৰি দিব আৰু সেই ভিডিঅ' আপোনাৰ চাব সেইকাৰণে চেনেলটোত এক্টিভ থাকক নোৱাৰিলেও উইকলি আপুনি এটলিষ্ট 3টা ভিডিঅ' দিব চেষ্টা কৰক আৰু বহুতো তেনেকৈ ইউটিউবৰ ৰিলেটেড মই বহুত কথা ক'ম চ' গাইজ আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব আৰু চবচে ডাঙৰ কথা ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব ইয়াৰ পাছত ইউটিউব ৰিলেটেড বহুত ভিডিঅ' বনাম আপোনালোকে চাব চাই এটলিষ্ট মই যিখিনি শিকিছোঁ সেইখিনি যাতে অসমীয়া ভাষাত মই আপোনালোকক শিকাব পাৰোঁ সেইটো ভাবিয়ে মই চেনেলটো ষ্টাৰ্ট কৰিছোঁ তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো চাই আপোনালোকে বেয়া পাইছে আপোনালোকে ডিছলাইক মাৰি দিব পাৰে একো প্ৰব্লেম নাই কিন্তু যদি ভাল পাইছে লাইক কৰিব কিন্তু ছাবস্ক্ৰাইব কৰি দিব পাৰিলে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব আৰু কিন্তু আপোনালোকৰ লিংকবিলাক দিব নাপাহৰিব যদিহে চেনেলটোত আপোনালোকে বেছি ভিউজ দেখা পাইছে মানে ভাবি যাব যে ভিডিঅ'টো গ্ৰ' কৰিছে আৰু আপোনালোকে লিংকবিলাক দিব পাৰে মই এটাকৈ প্ৰত্যেকটা চেনেল মই প্ৰমোট কৰিম যদিহে ভিডিঅ'টো ৰেংক কৰিছে আৰু মই নিজে ছাবস্ক্ৰাইবো কৰিম আৰু আপোনালোকৰ লিংক পাৰিলে মই হোৱাটছএপত শ্বেয়াৰ কৰিম গ্ৰুপছত শ্বেয়াৰ কৰিম প্লাছ ষ্টেটাছতো শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টোত কিবা কোৱাত হয়তো ভুলো হ'ব পাৰে কাৰণ মোৰো ইমানখিনি আইডিয়া নাই আৰু কেমেৰা ফেয়াৰটো থাকেই নতুন ইউটিউবাৰ কেমেৰাৰ আগত ইমান ক'ব নোৱাৰোঁ নৰ্মেলি মানুহৰ লগত কথা পাতিলে যিখিনি ক'ব পাৰোঁ কেমেৰাৰ আগত নোৱাৰোঁ বাৰু কাৰণ সেইফালৰ পৰা ৰিপ্লাই দিয়া মানুহটো যে নাই এতিয়া ৰিপ্লাই দিয়া মানুহ হ'লে 10,000 কুৱেশ্যনৰ আনচাৰ দি থাকিব পাৰোঁ এতিয়া কেমেৰাটোতো আপোনাৰ ৰিপ্লাই দিব নোৱাৰে চ' কেমেৰাৰ আগত এনে পেকাই থকাত হেজিটেশ্যন হয় যদি ভিডিঅ'ত কিবা ভুল পাইছে ক্ষমা কৰি দিব আৰু মোক কমেণ্টত জনাব কি ভুল পাইছে সেই ভুলখিনি যাতে মই নেক্সট ভিডিঅ'ত শুধৰাই ল'ব পাৰোঁ তেনেকৈ চেষ্টা কৰি প্ৰফেচনেল হ'ব চেষ্টা কৰিছোঁ আৰু ছাপোৰ্ট কৰি যাব ধন্যবাদ